নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য টিম ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ভলু। আজি মই ৰোষ্ট কৰিম অসমৰ ডেকাক। সেইদিনা ৰোষ্ট কৰি গৈছিলোঁ মই মিষ্টাৰ ৰাজাক, আজি কৰিম মই অসমৰ ডেকাক। ভিডিঅ'টো চাব, ভালকৈ চাব, আৰু যদিহে ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ভাল পালে কমেণ্ট কৰি জনাব আমাক কেনেকুৱা লাগিছে ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰিব। অসমৰ ডেকা এটাত পঠিয়াই দিব মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ছাবস্ক্ৰাইব নকৰিলে মোৰ ভিডিঅ' ওলাবলৈ মন নাযাব। কাষতে থকা ঘণ্টাটো বজাই দিব, তেতিয়া মোৰ ভিডিঅ' আপোনালোকে প্ৰথমে পাই যাব। আৰু চবেই জানে মই এনেই কাকো ৰোষ্ট নকৰোঁ। অসমৰ ডেকাই নিশ্চয় কিবা এটা কৈছিলে এটা ল'ৰাক, টিকটক ভিডিঅ' বনাইছিলে ল'ৰাটোৱে। অলপ তাৰমানে চাদৰ তাদৰ পিন্ধি গাইছিলে আৰু তাৰ মন যায়, চবৰে মন যায় ন কিবা কিবি এটা ডাঙৰলৈ কিবা এটা কৰিম, টিকটকত কিবা ফেমাছ হ'ম, তাৰো মনত কিবা এটা আশা আছে ন। সেইকাৰণে কি কৰিলে গম পায় অসমৰ ডেকাই, ইউটিউবত আহি ডাইৰেক্ট ৰোষ্ট ভিডিঅ'হে বনাই দিলে আৰু নে কি কোৱা। তাকো আজি মই ফালিম এতিয়া ৰোষ্ট ভিডিঅ'টো চাওক। তোক এটা কথা মই ডাইৰেক্টলি কৈছো, ৰোষ্ট ভিডিঅ' আমিও চাইছো, কিন্তু তই মোক কোনটো এংগলৰ পৰা হিজিৰা দেখা পালি? কোনটো এংগলৰ পৰা হিজিৰা দেখা পালো? কি অদ্ভুত আচৰিত কথা কৈছা হে। এনেকৈ যদি ভণ্টি চুইজাৰ পিন্ধি ভিডিঅ' বনাই থাকা, তোমাক মই আধা মতা আধা মাইকী বুলি নকয় কি কম হে। এক্টিং নাজানা কি হে? এক্টিং কি নাজানা? কুত্তাৰ পোৱালি 100 মাৰি এটা হিলি যাবি বুলি কৈছো। কুকুৰৰ পোৱালি বুলি যে কলি, মই তোক কি খাই থৈছিলো নেকি? কথা চম্ভালি কথা কবি, ফুকিলে উৰি যাবি। অলপ ন জোখত কথা কবি। ধৰক তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাবা, তাত মই ইয়াক কিবা বেয়া ৱৰ্ড ব্যৱহাৰ কৰি কৈছো নেকি? নে আজি এতিয়া মই ইয়াক বেয়াকৈ কৈছো? শুন, গালি দিবলৈ ময়ো জানো, কিন্তু নিদিওঁ, কাৰণ মোৰ নিজৰ অলপ মাথা বোলানো বস্তু এটা আছে। কাৰণ তই মোক বেয়া পাইছ, মোক গালি দে, কুকুৰৰ পোৱালি বুলি কিয় কৈছ? আৰু শুন, খাবলৈ নোপোৱা হাড় ওলোৱা। প্ৰথমে তই আমাক জোকাই লৈছ, আমি তোক জোকাবলৈ যোৱা নাই। আমি ৰোষ্ট কৰো মনোৰঞ্জনৰ বাবে, আমি যাকে তাকে এনেই ৰোষ্ট নকৰো নহয়। তোৰ নিচিনা এটা ৰোষ্টাৰ আমাৰ অসমত দৰকাৰ নাই, বুজি পাইছা? তোৰ নিচিনা ৰোষ্টাৰ আমাৰ অসমত দৰকাৰ নাই। গোটেই অসমখন শুন মক্কেল, অকমান বাহিৰা জ্ঞান লবি, ইমান চুইজাৰ মেখেলা লগতে লাগি নাথাকো আৰু। তহঁত টিকটকাৰবোৰক ন মই এতিয়া এটা প্ৰশ্ন কৰিছো, তহঁতি যে ৰস্তাসকলক কওঁ বেলেগৰ কণ্টেণ্ট উঠাই ভিডিঅ' বনাও বুলি, তহঁতি নিজৰ ফালে এবাৰ চাইছনে? তহঁতিওতো লোকৰ গান মিউজিক সেইবোৰ নহ'লে ভিডিঅ' বনাব নোৱাৰ। এতিয়া তহঁতি ইমান যে ৰস্তাবোৰক কৈ থাক টেলেণ্ট নাই বুলি, তেনেহ'লে তহঁতি নিজে কিয় গান এটা বনাই লিপচিং নকৰ? আমাক কোৱাৰ আগতে ন নিজকে এবাৰ চিকুটি চাবি, তেতিয়াহে আচল কথাটো গম পাবি। আৰু শুন, যিটো মক্কেলৰ কথা কৈছ তই, সিও ন নিজে মোৰ লগত লাগি লৈছিলে, তাক মই আগ ধৰি জোকাবলৈ যোৱা নাই নহয়। চালা কথা ক'বলৈ কাম বন নাইকিয়া অদৰকাৰী অলাগতিয়াল ফকতীয়া। ঠিকে কৈছি চাল্লা, এনেকুৱা চৰাব লাগে তোক কৈছো নে ভাই, ৰাস্তাত পালি যে এনেকুৱা চৰাম কোনোবা দিনা। তই মোক চৰিয়াবি